মাৰ খোৱাৰ ভয়ত যদি তই এইবোৰ বকি আছ তো তাত মোৰ ক'বলগীয়া একো নাই। আৰু সঁচাকৈ যদি জুবিনদাৰ নিচিনা হ'ব খুজিছা তো আকৌ তোক অসমৰ মানুহে বুকুত আঁকোৱালি ল'ব। এতিয়াও সময় আছে, ভাল হৈ যায় আৰু এইবোৰ কোৱা বাদ দে। নমস্কাৰ। পোনপ্ৰথমে মই সকলো অসমবাসী ৰাইজৰ ওচৰত চৰণত মই ক্ষমা বিচাৰিছোঁ। আচলতে মোৰ ভুল হৈছিল, মোৰ এক মহান ভুল হৈছিল আৰু যি ভুল মই স্বীকাৰ কৰিছোঁ। আচলতে ভগৱানজনক মোৰ নিচিনা মূৰ্খই চিনি পোৱা নাছিলোঁ আৰু সেইখিনি কথা আজি প্ৰত্যেকটো মিনিট প্ৰত্যেকটো ছেকেণ্ডতে মই উপলব্ধি কৰিছোঁ, মোৰ অন্তৰাত্মাই উপলব্ধি কৰিছোঁ যে জীয়াই থকাৰ অৱস্থাত এজন ভগৱানক মোৰ নিচিনা এজন অশিক্ষিত অজ্ঞানীয়ে মই চিনি নাপালোঁ। কিন্তু আজি যেন প্ৰতিপলে মই অনুভৱ কৰোঁ যে হয়, মই এক মহান ভুল কৰিছিলোঁ। মই সেই ভগৱানজনৰ বিপক্ষে গৈ এনেকুৱা কিছুমান মন্তব্য কৰিছিলোঁ যিকেইটা মন্তব্য মই কৰিবলগীয়া নাছিলে, মই নকৰিব লাগিছিল, কিন্তু মই কৰি পালোঁ। আৰু সেই সময়ত আচলতে মই আৱেগিকো হৈছিলোঁ আৰু সকলোৱে যিহেতু উজনি অসমে এইখিনি কথা বিশেষকৈ কৈছিল, তাৰ বাবে ময়ো কৈছিলোঁ। কিন্তু কিছুমান হয়, মই সেই ভগৱানজনক এনেকুৱা কিছুমান কথা ক'ব নালাগিছিল যিকেইটা কথা মই কৈ পালোঁ। আৰু তাৰ কাৰণে মই চাগে জীৱনত কেতিয়াও সেই পাপৰ, আচলতে পাপ বুলি ক'ব লাগিব, সেই পাপৰ পৰাচিত কৰিব নোৱাৰিম। মই সেই যি ভগৱানজনক মই যিখিনি মন্তব্য কৰিছিলোঁ। আৰু এটা কথা মই নিজে উপলব্ধি কৰিছোঁ,